Good morning children, welcome back to the SMS class. আজি আমি আৰম্ভ কৰিম 2 নম্বৰ পাঠ। 2 নম্বৰ পাঠটিত আছে দুটা ব্যঞ্জন বৰ্ণৰ যোগ। জ-কাৰ যোগ। কোনো ব্যঞ্জন বৰ্ণৰ পিছত জ যোগ হ'লে জ-কাৰ চিন ব্যৱহাৰ কৰা হয়। এই চিনডালক বা এই চিনক জ-কাৰ বোলে। ই বৰ্ণৰ পিছত বহে, যেনে ক যোগ জ। কিয়? কত জ-কাৰে কিয়? খ যোগ জ, খত জ-কাৰে ক্ষ। ত যোগ জ, তত জ-কাৰে ত্য। গ যোগ জ, গত জ-কাৰে জ্ঞ। বৰ্গা জ যোগ জ, যত জ-কাৰে জ। প্ৰথম ছ যোগ জ, চত জ-কাৰে ছ। ধ যোগ জ, ধত জ-কাৰে ধ্য। ক যোগ জ, কত জ-কাৰে ক্য। ন যোগ জ, নত জ-কাৰে ন্য। তলত দিয়া শব্দবোৰ ডাঙৰকৈ পঢ়া। বাদ্য, গদ্য, খাদ্য, পদ্য, আখ্যা, খ্যাতি, নাট্য, জ্যোতি, যজ্ঞ, বাক্য, ৰাজ্য, বাস্য। বিখ্যাত, অৰণ্য, কামাখ্যা, বৰেণ্য, যোগ্যতা, ধনাঢ্য, ব্যাহত, আৰোগ্য, জ্যামিতি, বিভাজ্য, লৌহিত্য, বাণিজ্য। উপাখ্যান, নাট্যকাৰ, ভাগ্যলিপি, অত্যাচাৰ, ন্যায়ালয়, ভাগ্যৱান, ৰামৰাজ্য, বিদ্যমান, উপন্যাস, ব্যাকৰণ, ব্যৱহাৰ, আপ্যায়ন, অসম কৃষি প্ৰধান ৰাজ্য। জ্যোতি মানে পোহৰ। ফণী শৰ্মা এজন নাট্যকাৰ আছিল। পাঠ্যপুথি সদায় মনপুতি পঢ়িবা। অৰণ্যত জীৱ-জন্তু থাকে। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত আছে। বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সময়মতে ঔষধ খাব লাগে। দেউল বৰপেটাৰ বিখ্যাত উৎসৱ। গোপীনাথ বৰদলৈ আধুনিক অসমৰ এগৰাকী বৰেণ্য নেতা আছিল। ইয়াত কিছুমান শব্দ অৰ্থ দিয়া আছে। জ্যোতি মানে হৈছে পোহৰ, লাইট। ৰাজ্য মানে ষ্টেট। বিখ্যাত মানে জনাজাত, ফেমাছ। বেমাৰী মানে ৰোগীয়া, চিক। বাক্য মানে বচন, চেণ্টেন্স। বৰেণ্য মানে আদৰণীয়, অতি উত্তম, এক্সিলেণ্ট বা ছুপেৰিয়ৰ। আৰোগ্য মানে সুস্থ অৱস্থা, ৰিকভাৰী ফ্ৰম ইলনেছ। অৰণ্য মানে হাবি, ফৰেষ্ট। ভগৱান মানে সুকলপীয়া, ফৰ্চুনেট বা লাকি। নাট্যকাৰ মানে নাট ৰচনা কৰা লোক, ড্ৰামেটিষ্ট। ন্যায়ালয় মানে বিচাৰালয়, কোৰ্ট অফ ল'। আপ্যায়ন মানে সন্তোষ লগোৱা, দ্য এক্ট অফ ছেটিছফাইং। লৌহিত্য মানে ব্ৰহ্মপুত্ৰ। বাণিজ্য মানে বেপাৰ, কমাৰ্চ, ট্ৰেড। বাস্য মানে কবৰ যোগ্য, কথ্য, ফিট ফৰ প্ৰপাৰ টু বি স্পোকেন। ধনাঢ্য মানে ধনৱান বা চহকী, ৱেলথি, ৰিচ।
ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত এই জকাৰ ব্যৱহাৰ হোৱা শব্দবোৰ ভালকৈ পঢ়িবা আৰু লগতে নতুন নতুন শব্দ, এই পাঠত নথকা নতুন নতুন শব্দ বিচাৰি লিখিবলৈ চেষ্টা কৰিবা। আজিলৈকে ইমানে, ধন্যবাদ।